নমস্কাৰ বন্ধুসকল মই দিবাংকৰ আৰু আপোনালোকে চাই আছে ডিজি এডিটছ সো গাইস আজি মই আপোনালোকক দেখাম কাইনমাষ্টাৰত কেনেদৰে কাস্টম ফন্ট এড কৰিব পাৰিব আপোনালোকে সো গাইস কাস্টম ফন্ট যদি আপুনি এড কৰিব নাজানে তেনেহলে এই ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু যদিহে আপুনি চেনেললৈ নতুনকৈ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল নটিফিকেশন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিওসমূহৰ নটিফিকেশন আপুনি পাই থাকে আৰু গাইস ভিডিওটো যদি চাই ভাল পায় তেনেহলে বন্ধুসকলৰ লগত শেয়াৰ কৰি দিব আৰু আপুনি এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ মতামত সমূহ সো গাইস বলক তেনেহলে আমি পলম কৰি থাকি ভিডিওটো ফালে একদম আমাৰ ৰেগুলাৰ প্ৰথমতে আপোনালোকৰ মোবাইলত APK এডিটৰ নামৰ এটা এপ্লিকেশন আছে এপ্লিকেশনটো আপোনালোকে ওপেন কৰি ল'ব আৰু যদিহে আপোনালোকৰ মোবাইলত এই APK এডিটৰ নামৰ এপ্লিকেশনটো ইনষ্টল কৰা নাই তেনেহলে মোৰ ডেসক্ৰিপচনত যাব তাতে মই ডাউনলোডিংৰ লিংক দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব তো এপ্লিকেশনটো খোলা লগে লগে আপোনালোকৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন পেজ খোল খাই আহিব পেজখন খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব এটা 2 নম্বৰতে দেখিছে সিলেক্ট APK ফ্ৰম এপ লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পুনৰ এনেকুৱা ধৰণে আহিব এনেকুৱা ধৰণে অহাৰ পিছত আপোনালোকে যেটো কাইনমাষ্টাৰত ফন্ট লগাব বিচাৰিছে সো কাইনমাষ্টাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব কাইনমাষ্টাৰটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পুনৰ এনেদৰে আহিব প্ৰথমতে আহিব ফুল এডিট দ্বিতীয়তে আহিব আপোনালোকৰ সিম্পল এডিট সো সিম্পল এডিটত ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে 2 নম্বৰতে দেখিব এছেটছ লিখা আছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা দেখিছে বিভন TTF আৰু আপোনালোকৰ এটা যিমানবিলাক TTF ৰ আপোনালোকৰ ফাইল দেখিবলৈ হ'ব TTF লিখা যিমানবিলাক আছে সকলোবিলাক আপোনালোকৰ টেক্সটৰ ফাইল হয় সো গাইস আপোনালোকে নতুন টেক্সট লগাবলৈ হলে আপোনালোকে TTF তে ক্লিক কৰিব লাগিব মই তললৈ আহি দেখুৱাইছো আপোনালোকে দিছে আপোনালোকে যিকোনো এটা TTF হয় তাৰে আপোনালোকে এইফালে সাইডত চাব সাইডত আপোনালোকে দেখিছে এইটো আইকন দেখিছে এইটো আইকনত ক্লিক কৰি দিব এইটো আইকনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইল মেনেজাৰটো খোল খাই যাব সো গাইস এনেদৰে আপোনালোকৰ ফাইল মেনেজাৰটো খোল খাই যাব ফাইল মেনেজাৰ খোল খোৱাৰ লগে লগে আপোনালোকৰ টেক্সটটো সিলেক্ট কৰি ল'ব যেটো টেক্সট আপুনি গুগলৰ পৰা ডাউনলোড কৰি ৰাখি থোৱা আছে আৰু সো গাইস আপোনালোকে টেক্সট কেনেকৈ ডাউনলোড কৰে যদি হে নাজানে তেনেহলে মই আগত আপোনালোকক ভিডিও বনাই দি থোৱা আছে সো গাইস মোৰ ডেসক্ৰিপচনত যাব লিংক পাব আপোনালোকে ভিডিওটো চাই ল'ব আৰু টেক্সটবোৰ ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে যেটো ফোল্ডাৰৰ টেক্সট বিলাক ৰাখিছে হেটো ফোল্ডাৰত যাব মই সব পিকচাৰটো ৰাখিছো পিকচাৰটো ফন্টত আছে গৈ আপোনালোকে TTF ফোল্ডাৰটো আপোনালোকে সিলেক্ট কৰি দিব এটা সিলেক্ট কৰাৰ পিছত আপোনালোকে আৰু যদি ফন্ট লগাব বিচাৰে তেনেদৰে আপোনালোকে TTF ফোল্ডাৰ এটা অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত যিকোনো যিমান আপোনালোকে লগাব বিচাৰে সিমানটো আপোনালোকে সিলেক্ট কৰি লগাই দিব আৰু লগাই দিয়াৰ পাছত আপোনালোকে এটা সেভ অপচন দেখিবলৈ হ'ব এটা সেভত ক্লিক কৰি দিব অলপমান আপোনালোকৰ টাইম ল'ব অলপমান ল'ব আপোনালোকে ৱেটিং কৰিব যিমানখন টাইম লাগে সো গাইস দেখিছে ওয়ার্কিং হৈ গল ওয়ার্কিং হোৱাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকৰ হৈ যাব এনেকুৱা ধৰণৰ হোৱাৰ পিছত আপোনালোকে প্ৰথমতে আপোনালোকে ৰিমুভ দেখিবলৈ পাইছে ৰিমুভত ক্লিক কৰি দিব মই এতিয়া আপোনালোকক ৰিমুভ কৰি দেখুৱাম কিয়নো মোৰ বহুত নতুন মানে ফন্ট ডাউনলোডিং কৰি থোৱা আছে সব নহলে সব ডিলিট হৈ যাব গতিকে আপোনালোকে যেহেতু প্ৰথমবাৰৰ বাবে লগাব গতিকে আপোনালোকে ৰিমুভ কৰি দিব ৰিমুভ কৰাৰ পিছত আপোনালোকৰ কাইনমাষ্টাৰটো আনইনষ্টল কৰিবলৈ আহিব আনইনষ্টল কৰি দিব তাৰ পিছত আনইনষ্টল কৰাৰ পিছত আপোনালোকে বেক গুচি নাযাব এটা পুনৰ ইনষ্টল লিখা আছে দেখিছে ইনষ্টলত পুনৰ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পুনৰ কাইনমাষ্টাৰটো ইনষ্টল হৈ যাব মোবাইলত ইনষ্টল হৈ যোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ বেক আহি যাব আৰু বেক অহাৰ পিছত আপোনালোকৰ কাইনমাষ্টাৰত গৈ চেক কৰিব যে আপোনালোকৰ যে টেক্সট বিলাক এড হৈ যাব সো গাইস মই আপোনালোকক দেখুৱাই দিছো মই কেনেকৈ টেক্সট লগাইছো দেখিছে মই এটা লগাই থৈ দিয়া আছে আপোনালোকৰ টেক্সট কিছুমান লগাই থৈ দিয়া আছে আপোনালোকক মই দেখুৱাই দিছো এতে আপোনালোকে বিভনত ক্লিক কৰি চাব বিভনত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ ওলাই যাব তাৰপিছত আপোনালোকে আৰু আছে আপোনালোকৰ এটা দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ টেক্সট এটা এড কৰি থোৱা আছে
সো গাইজ আজিৰ এই ভিডিঅ'টোত ইমানেই যদিহে ভিডিঅ'টোৰ পৰা আপুনি শিকিব পাৰিলে তেনেহ'লে কমেণ্ট কৰি আপোনালোকৰ মতামতসমূহ জনাব আৰু যদিহে বুজাত কিবা অসুবিধা হৈছে তেনেহ'লেও আপোনালোকে কমেণ্ট কৰি জনাব মই আপোনালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু গাইজ যদিহে ভিডিঅ'টো চাই সঁচাকৈ আপোনালোকৰ ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ লগত আৰু এটা লাইক কৰি যাব আৰু যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব আৰু কাষত থকা ঘণ্টা বটনটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি পাই থাকে সো গাইজ আজিলৈ ইমানেই জয় আইকম